এতিয়া এই ধূপ জ্বলাইছে খনত আৰু দেখিব পাই আছে বৰ্তমান সময় হৈছে 4:24 এতিয়া বৰ্তমান মই আছো পথাৰত এতিয়া আজি কাতি বিহু উপলক্ষে আজি ভিডিঅ'টো হ'ব আৰু মই পথাৰতে আছো বৰ্তমান এতিয়া গৈ আছো পথাৰৰ মাজেদি গৈ আছো ইফালে দেখিব পাই আছে আৰু ইফালে দেখিব পাই আছে ইফালে গৈ আছে ইহঁতে আৰু ইফালে চাকি বন্তি কোনোবা ব্যক্তিয়ে জ্বলাইছে হেল্ল' নমস্কাৰ সকলোকে নতুন এটা মোৰ ভিডিঅ' লৈ স্বাগতম জনালো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ফ্লেগ দেখিব পাই আছে ফ্লেগ গৈ আছো ধুনীয়া সেউজীয়া কেনে লাগিছে ৰাইজ এবাৰ কমেন্ট কৰি জনাব আৰু প্ৰকৃতিক লৈ মই ভিডিঅ' বনাই থাকো আৰু গৈ আছো এফালে দেখিব পাই আছে পাহাৰ দেখিব পাই আছে ধুনীয়া বলক চাই দিওঁ ভিডিঅ'টো বৰ্তমান দেখিব পাই আছে ইফালে মই লৈ আছো চুৰছে নোৱাৰে বোলে তাৰ হাত বিষাইছে বৰ্তমান গৈ আছো এতিয়া কেনে লাগিছে কমেন্ট কৰি থৈ যাব কিন্তু আৰু লাইক এটা কৰি থৈ যাব আৰু নতুনকে যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব এই চাইডে মানে পানী আহে সেইকাৰণে দ হৈ আছে ইফালে দেখিব পাই আছে পামে আৰু অলপ দূৰ গ'লে আমি পাহাৰৰ ওচৰত পাই যাম কিন্তু আমি ইমান দূৰ নাযাওঁ পামে আৰু অলপ এই গছজোপা দেখিছে নহয় তাৰ ওচৰতে থাকিম আমি দেখিব পাই আছে এইফালে গৈ আছে এতিয়া লাইভ ভিডিঅ' কৰি আছে এইফালে আমাৰ চুৰজ আহি আছো আপোনালোকৰ চাগে সন্ধিয়া সময়ত তুলসী গছত চাগে চাকি বন্তি জ্বলিবই তুলসী তলে কাতি বিহুৰ উপলক্ষে সকলো ঘৰতে চাগে পিঠা বনাইছে চাগে আৰু আমাৰ ঘৰতো বনাইছে দেখিছে এইফালে ধান পকিছে আৰু অলপ আৰু এটা কথা সন্ধিয়া হলে মানে এই পাহাৰৰ পৰা নামি আহিব জাক জাক হাতী নামি আহিব কিন্তু আছে আমাৰ এইফালে টং আছে এইফালে ৰখাতে গছজোপা দেখিছে ইয়াত ৰখে আৰু ইফালে আছে পাহাৰৰ ইফালে চাইড সকলোতে আছে ইফালে দেখিব পাই আছে ইফালে ধুনীয়া সেউজীয়া আহি পালোহি আমি এইটো ৰাস্তাটো গৈ আছো বৰ্তমান চুৰছে আগত গ'লে আৰু আমাৰ এই ল'ৰাই আগতে আছে সিহঁতৰ মাটিডৰা আৰু আগত সি মানে চাকি জ্বলাই আহিব এতিয়া আমি অলপ সময় ৰখি থাকিম এতিয়া আমি গৈ আছো দেখিব পাই আছে ধুনীয়া সেউজীয়া দেখি আছে আৰু এইখন আছে টং আৰু ইয়াৰ ওপৰৰ পৰা অলপ প্ৰকৃতিৰ সেউজীয়া দেখাম অলপ পিছত এতিয়া চাইডত গৈ আছো বৰ্তমান সেউজীয়াৰ ধাননিৰ মাজে মাজে বৰ্তমান ধান ওলাইছে এইফালে দেখিব পাইছে ইয়াত গৈ আছো এইফালে দেখিছে ইয়াত ধান ওলালে এইফালে ধান ওলাইছে ধুনীয়া সেউজীয়া মাজে মাজে ভিডিঅ'টো দেখিব পাই আছে বৰ্তমান আৰু বেলি অস্ত গ'লেই এতিয়া সন্ধিয়া হ'লে আৰু এতিয়া চাকিবোৰ পথাৰত ধুনীয়াকৈ উজ্জ্বলি পৰিব দেখিব পাই আছে আৰু ধানবোৰ ইমান এবাৰ ভাল নাই হোৱা এবাৰ বাৰিষাত মানে বৰষুণটো নিদিলে অলপ মানে কি অলপ বাৰিষা পিছত মানে বৰষুণটো বেছিকৈ দিছে সেইকাৰণে ইমান এটা ভাল নাই হোৱা ধানবোৰ হৈ আছে বৰ্তমান এয়াই আৰু আমাৰ ৰাইজৰ দেখিব পাই আছে এইফালে ধাননি পথাৰ সোণালী আৰু কেইদিনমান পিছত সোণালী হৈ যাব দেখুৱাই আছো আপোনালোকক এই বন্তি জ্বলাব আৰু বৰ্তমান লগাই লৈছে জ্বলোৱা ভাই জ্বলোৱা এয়া বৰ্তমান এইটো হৈছে ঔটেঙা বাকলি আৰু এইখন হৈছে নাৰিকল পাত আৰু ইফালে মিঠাতেল আনিছে এইটো বাঁহৰ বনাই লৈছে চাগিত থোৱা বন্তি থোৱা ইফালে তেল ঢালিছে বৰ্তমান এতিয়া দেখিব পাই আছে ধুনীয়া বৰ্তমান ধানবিলাক চাই লওক কোমলীয়া ওলাইছে আৰু বৰ্তমান আৰু ইফালে মানুহ চাকি বন্তি জ্বলাই
গৈছে আৰু আহি আছে আৰু এই ওচৰতে আছে আমাৰ পাহাৰ দেখিব পাই আছে বৰ্তমান এতিয়া খলিতাত দি আছে আৰু দেখিব পাই আছে ইফালে চাকি বন্তি ভাগ জ্বলালে এতিয়া আৰু অলপ পিছত কিবা কিবি ক'ব আৰু সকলোৱে জানে কি ক'ব আৰু আপোনালোকৰ চাগে জ্বলাইছে ইতিমধ্যে দেখিব পাই আছে তাৰ পিছত এতিয়া ধূপ জ্বলাব লগতে বৰ্তমান ওচৰতে আছো দেখিব পাই আছে দেখিব পাই আছে মাৰিলো ভাই ফটো মাৰিব কৈছিলে ফটো মাৰি দিলো এতিয়া ধূপ জ্বলাই আছে ইয়াৰ পৰাই মই আজি কাতি বিহুৰ উপলক্ষে সমূহ অসমবাসীৰ ৰাজ্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আশা কৰো আপোনালোকৰ শস্যবোৰ ভালেই হওক আৰু আমাৰ এইবিলাক দেখিছে আৰু বৰ্তমান কৈ আছো মই উঠি আহিলো এই টংখনত আৰু দেখিব পাই আছে ইফালে চাকি বন্তি ভাগ জ্বলোৱা হৈ গ'ল আৰু ইফালে দেখিব পাই আছে ব্যক্তিজনে চাকি বন্তি জ্বলাই আছে আৰু দেখিব পাই আছে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ ধাননি পথাৰ সেউজীয়া দেখিব পাই আছে এইটো পাইছে ঔটেঙাৰ গছ ইয়াতে মানে টংখন বনাইছে ইয়াত দেখিব পাই আছে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মনোমোহা ৰূপ সেউজীয়া এতিয়া আমি নামি যামেই আৰু তলত টংখনৰ পৰা আপোনালোকক দেখুৱালো মই বৰ্তমান নামি আহিলো এতিয়া ঘৰলৈ যাওঁ আৰু বৰ্তমান আৰু ভিডিঅ'টো ইমানেই আছিলে আজি যদি ভাল লাগে এটা লাইক কৰি থৈ যাব আৰু কমেণ্ট কৰি থৈ যাব কেনেকুৱা হৈছে ভিডিঅ'টো আৰু আগলৈ বনাই থাকিম ভিডিঅ' আগৰ ভিডিঅ'ত আৰু লগ পাই থাকিম আপোনালোকক সকলোকে আৰু মৰম দি থাকিব বুলি আশা থাকিল আপোনালোকৰ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আজি ভিডিঅ'টো কেনে লাগিলে চাই কমেণ্ট কৰি জনাব পাহৰি নাযাব কিন্তু আজিলৈ ইমানে আছিল বাই বাই